নমস্কাৰ। আমি আজি জানুৱাৰীৰ 1 তাৰিখ 2026 চনৰ প্ৰথম দিন হিচাপে আমি যাব ওলাইছোঁ। আমি থেথা গুৱাহাটীথান ডকোৱা। আমাৰ লগত যাব পৰিয়াল, টুকলুমা, আমাৰ তানিসীমা, লীনা, পম্পী আৰু আমাৰ আছে সৰু ভাইটি ৰুবুল। আমি যাই আছোঁ, বলক তাতে লগ পাম। থেথা গুৱাহাটীথান সকলোকে মংগল কৰক। থানৰ পৰিৱেশ দমকচ খেলা চাব সময় নিদিয়াক টকা লাগে। হেৰি টকা বাপৰে বাপ। পুৰা মামা দেখোন। আমাৰ খৰচ যোগাৰ কৰি আছে। আমাৰ মহাপ্ৰভু থেথা গুৱাহাটীথানত মহাবিষ্ণু হোমযজ্ঞ আহি 25 বছৰত ভৰি দিলে। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ 30 মাঘ 1, 2, 3 ফাগুন, ইংৰাজী 13, 14, 15 ফেব্ৰুৱাৰী, 15 আৰু 16 ফেব্ৰুৱাৰী। গতিকে উক্ত গোটেইকেইদিনত আপোনালোকৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। আপোনালোকৰ সহায় সহযোগ আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। আহিব। এয়াই থেথা গুৱাহাটীথানৰ পৰিৱেশ। শিৱ বাবা ধাম। जय शिव। शिव शिव रते तो संकट कटे शिव नाम सारा भजो बारंबार। मूल मंत्र ओम नमः शिवाय। हर हर महादेव। नमः पार्वती पतये हर हर महादेव। বন্ধু জয় শ্রীকৃষ্ণ। জয় শ্রীকৃষ্ণ। জয় গোপাল। জয় গোপাল। বাকি ভাল? গুৱাহাটীথানত বতৰ পুলি ৰুইছিলোঁ। কিছু হৈছে। এই মাজতে চাপৰ আছিল, ইমানমান চাপৰ আছিল। খোখাটো অলপ সৰু হৈছিল। খোখাটো ডাঙৰ কৰি দি থৈ গৈছিলোঁ মাজতে আহি। এবাৰ কিন্তু বঢ়িয়া আছিল। এবাৰ গৰুৱে আক্ৰমণ কৰিব পৰা নাই। এইটো চন্দনৰ পুলি। এতিয়াহে তাৰমানে ই আৰু নতুনকৈ আৰু অলপমান ঠান ধৰিছে। এই খোখাটো ডাঙৰ কৰি দি থৈ গৈছিলোঁ মাজতে আহি। গছ চছ আৰু বেলেগকৈ পুৰাণ গছগিলা উঘৰি নতুন গছ কৰি দিছিলোঁ। এণ্ডাল চন্দন
এই মাজতে যে আছিলোঁ আহিয়েতো তোমাৰ শশাগিলা সৰু হৈছিল। এয়া শিলিখা গছৰ পুলি, এতিয়াহে মৰম লগা আছে। আমি ৰোৱন্তে ৰুইছিলোঁ ইমানমান আছিল ৰোৱন্তে, এতিয়াহে মজা লগা আছে। এইটো ৰুইছিলোঁ ভমৰাৰ পুলিটো মাজতে একেবাৰে হাৰামুৰা কৰি পেলাইছিল। কিবাকে গাছৰ সেই হেৰিডাল আছিল, তাৰপিছত আমি আহি পেলাই একদিন শশাটো ডাঙৰ কৰি দি থৈ গ'লোঁ না, শশাটো ডাঙৰ কৰি দি থৈ গ'লোঁ। তাৰে পিছত এতিয়া নতুন পশা আৰু মাছছি কেইটামান বাচব। তাতে ৰুইছিলোঁ এইটো অৰ্জুনৰ পুলি, একো হাৰামুৰা কৰি নোহোৱা কৰি পেলাইছিল। বঢ়িয়া লগা আছে, এতিয়াহে বঢ়িয়া লগা আছে। পূৰা চাৰো বাগৰ পৰা পাত পশা মাৰছি। শশাটো ডাঙৰ কৰি দি থৈ গৈছিলোঁ। মই ৰোৱা গছৰ পুলি আমাৰ কলিজাটোও চাব আহিছে। ভাল লাগছে না আমাৰ গছৰ পুলিকেইটা? বঢ়িয়া লাগছে না? বকুলৰ পুলি আছিল, পুলিটো বঢ়িয়া লগা হৈছে এতিয়া, কিন্তু একডাল বেলেগ গছৰ পুলি গুটিত বগলি নেকি কাটা থকা গাছ, এনডালে তাৰ সাৰ পানীগিলা খাই আছে, একদম চাফা কৰি দিব লাগিব। দেৱে ৰ'ব।